welcome back to my YouTube channel. আজি এটা নতুন ভিডিঅ'ৰ সৈতে আহিলোঁ guys. শুভ অষ্টমী আৰু আজি অষ্টমী পূজা বাবে সকলোকে বহুত বহুত শুভেচ্ছা যাচিলোঁ। বেটা হাই কৈ দিয়া। হাই হেপী পূজা। তো গাইজ আমি আজি যাম অষ্টমী পূজা চাব। কালিও গৈছিলোঁ পূজা চাব, কালি ভিডিঅ' নকৰিলোঁ, সেইবাবে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ আৰু যাম আজি অষ্টমী পূজা চাবলৈ। তো এটা কথা কৈ দিওঁ আগতে, আমাৰ বামুণসকলৰ আৰু আমাৰ হিয়া মানুহখিনি মিলি কেনে এখনে পূজা পাতে, তাতে ৰাস মণ্ডপত পাতিছিলে, ৰাসৰ মন্দিৰ এটা আছে তাতে পাতিছিলে। চ' এতিয়া কি হ'ল, দুইটা জাতিৰ মাজত কি হৈ গ'ল নাজানো, কিবা কাজিয়া হৈছিলে বোলে, সেইবাবে কেছজাৰী হৈ গ'ল আৰু তাতে পতা নহয়, এতিয়া দুখন হৈ গ'ল। এতিয়া থানাৰ ওচৰত এখন পাতিছে বামুণসকলে আৰু আমাৰ বৰনামঘৰৰ ওচৰত পাতিছে আমাৰ হিয়াসকলে এখন ৰাস পূজা। গাইজ যাম আজি পূজা চাবলৈ আৰু ভাবিলোঁ সকলোকে দেখাই দিওঁ পূজা মৰিগাঁও। গাইজ ভাবিলোঁ আজি সকলোকে দেখাই দিওঁ পূজা, নহয় আৰু একচুৱেলি কি হয়, মানুহৰ আগত ভিডিঅ' বনাবলৈ লাজ লাগে যিহেতুকে, এইবাবে আৰু চাওঁ যিমানখিনি দেখাব পাৰোঁ দেখাম। লাজ কৰিলেতো নহ'ব হয় নহয়, ভৱিষ্যতলৈ ছাকচেছ হ'বলগীয়া হ'লে লাজ চাজবোৰতো বাদ দিবই লাগিব যিহেতুকে। তো ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ আৰু ব'লক তেনে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কাপোৰ কানি পিন্ধি ওলাই গৈ ৰেডি হৈ দেখাই আছোঁ আৰু ব'লক মৰিগাঁৱৰ পূজা চাম, আজি চাম লগতে দেখুৱাম দেই। ওলাই গৈ ৰেডি হ'লোঁ, আজি পিন্ধিছোঁ ব্লেক শাড়ীখন। ওলাই হৈ গ'ল, এতিয়া পাপা আহিব, পাপাৰ লগত টুমটুমত যাম আৰু মা আহিলে মাৰ লগত যাম। বেটা আমাৰ ধুনু বেটা ওলাই ৰেডি, এফালে মা। তো ব'লক গৈ কেনে একেবাৰে মেলা আহিছে, পূজা খালিত লগ পামগৈ। পূজাশালীখন নভেটিৰ হয়। প্ৰথমতে আমি টুমটুমতে গৈছিলোঁ পাপাৰ লগত। নভেটিৰ পূজা মণ্ডপত ফাৰ্ষ্ট গ'লোঁ আৰু তাতে চাই আহি কিনে আমাৰ এখন নভেটিৰ হয় পূজা মণ্ডপ।
কুপন দেখাই নাপায় আইচক্ৰীম খাইছে ধুনীয়া না ধেৰ বস্তু কিনিলে না গাড়ী কিনিলে বেলুন কিনিলে না এতিয়া প্ৰগ্ৰাম চামগৈ আমি অলপমান ঘূৰিলোঁ আৰু মহাশয় পদুম পুখুৰীটো ধুনীয়াকৈ সজাই দিছে দে বনাই দিছে ন আমি ঘৰ পামগৈ দে গেট বনাই দিছে হয় ধুনু অ ধুনু হামু আহিছে নেকি আমাৰ ধুনু হামু আহি গৈছে বাবা কি ধুনু ধুনুকৈ বনাই দিছে অ বাবা এইফালে চোৱা এই লাইট চোৱা অ শুন এইফালে লাইট চোৱা ইয়ে লাইট চোৱাচোন লাইট বাবা এই চোৱা লাইট বট দিছে চোৱা এইফালে চোৱা লাইট দিছে এইফালে চোৱা এই লাইট দিছে কি চাই আছা তুমি কি চাই আছানো একো চোৱা নাই আৰু লাইট আছে দেখিছা চোৱা কি ধুনু ধুনুকৈ দিছে লাইট বাবা বাবা সেইদিনাখন ভিডিঅ'টো আধৰুৱা হৈ আছিলে তাৰপিছত আজি দশমী তেল সেন্দুৰ দি আহিলোঁগৈ একদম পূৰা দশমী লাগিছে আৰু গাত হাতত সেন্দুৰ এখন হাতত গোটেই লেটি পেটি সেন্দুৰে কাপোৰে কানিয়ে গোটেই একদম এতিয়া তেল সেন্দুৰ দি থৈ আহিলোঁ তাৰপিছত অলপ দেৰিকৈ চাগে পূজা চাবলৈ যাম ভণ্টিহঁতো আহিছে মাহঁতৰ ঘৰলৈ গৈছে তাৰপাছত ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিম বুলি তেন্তে চাই থাকক ভিডিঅ'টো মোৰ চিষ্টাৰহঁত আহিছিলে আৰু পেহীও আহিছিলে কিন্তু সিহঁতক মই দেখাবলৈ নহ'ল পাহৰিয়ে গ'লোঁ সিহঁতে সেইদিনাখন মাহঁতৰ ঘৰত গৈছিলে তাৰপাছত আৰু বৰষুণ চৰষুণ পৰিলে পূজা চাব যাওঁতে লৰালৰি হ'ল তাৰপাছত আৰু কি ক'ম আৰু সিহঁতে নেক্সট দিনাখন গুচিয়ে গ'লগৈ মোৰ ভিডিঅ' কৰিবলৈ নহ'ল পাহৰিও গ'লোঁ সেইবাবে মানে সিহঁতক দেখাবলৈ নোৱাৰিলোঁ আৰু গাইছ ভাবিলোঁ ভিডিঅ'টো শেষে কৰি দিওঁ আৰু শেষ কৰিম বুলি কৰা ভিডিঅ' চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব লগতে যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই বাবা উঠাচোন বাই বাই দি দিয়া বাই বাই দি দিয়া বাই বাই লাইক কৰিবা